নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিব বিচাৰিছো স্বাধীনতা দিৱসৰ লগত জড়িত বিশেষ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোকপাত কৰিম প্ৰথমতে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ এই ভিডিঅ'টো বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ বাবেহে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো তোমালোকক যথেষ্ট পৰিমাণে এই ভিডিঅ'টোৱে সহায় কৰিব যদি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তোমালোকক আজিৰ এই ভিডিঅ'টো যথেষ্ট পৰিমাণে সহায় কৰিব বলক বেছি দেৰি নকৰাকে প্ৰশ্নকেইটালৈ আগবাঢ়ো ভাৰত কিমান চনত স্বাধীন হৈছিল উত্তৰ 1947 চনৰ 15 আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 15 আগষ্টত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰ পণ্ডিত জৱাহৰলাল নেহেৰু স্বাধীনতাৰ আগত ভাৰত কাৰ অধীনত আছিল উত্তৰ ব্ৰিটিছৰ ব্ৰিটিছসকলে ভাৰতত কিমান বছৰ শাসন কৰিছিল উত্তৰ 200 বছৰ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া সীমা বিভাজন হৈছিল উত্তৰ 1947 চনৰ 17 আগষ্টত মোক তেজ দিয়া মই স্বাধীনতা দিম এই কথাষাৰ কোনে কৈছিল উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি উত্তৰ জনগণ মন জনগণ মনক কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল উত্তৰ 1950 চনৰ 24 জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল উত্তৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে উত্তৰ 52 ছেকেণ্ডত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 15 আগষ্টৰ দিনা ক'ত পতাকা উত্তোলন কৰে উত্তৰ দিল্লীৰ লালকিল্লাত ভাৰতৰ ক'ত একে স্থানতে তিনিখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় উত্তৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতীয় জাতীয় পতাকাৰ অশোক চক্ৰটোত কিমানডাল দণ্ড আছে উত্তৰ 24 ডাল ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় 1947 চনৰ 15 আগষ্টত ভাৰতৰ জনসংখ্যা কিমান আছিল উত্তৰ 32 কোটি সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে ৰচনা কৰিছে উত্তৰ মোহাম্মদ ইকবাল ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰ কি উত্তৰ সত্যমেৱ জয়তে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰ্য 2021 চনৰ ভাৰতৰ স্বাধীনতা দিৱসৰ থিম কি আছিল উত্তৰ নেশ্যন ফাৰ্ষ্ট অলৱেজ ফাৰ্ষ্ট স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ কোন আছিল উত্তৰ পিয়লি ফুকন ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম কোনখন উত্তৰ 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল উত্তৰ 1942 চনত জাতিৰ পিতা বুলি কাক জনা যায় উত্তৰ মহাত্মা গান্ধীক